হেল্ল' এভৰিৱান, আপুনি বা আপোনাৰ পৰিয়ালৰ মানুহে তিতা কেৰেলা খাই বেয়া পায় নেকি? যদিহে বেয়া পায় তেনেহ'লে আজি তেওঁলোকৰ বাবে মই এটা ধুনীয়া তিতা কেৰেলা ৰেচিপি লৈ আহিছোঁ আৰু এনেকৈ বনাই খালে খুবেই ভাল লাগিব। আহকচোন তেনেহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই তিতা কেৰেলা টেষ্টি ৰেচিপিটো বনাবলৈ মই ইয়াতে মিডিয়াম চাইজৰ 5টা তিতা কেৰেলা ব্যৱহাৰ কৰিছোঁ আৰু তিতা কেৰেলাখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। তিতা কেৰেলাখিনি ধুই লৈ মই এনেকৈ মিহি মিহিকৈ গোল গোলকৈ কাটি লৈছোঁ আৰু কাটি লোৱাটো আপোনালোকে নিজৰ মতেও কাটি ল'ব পাৰে, ফালি লৈও। আৰু এইখিনি এতিয়া গোল গোলকৈ কটা হৈ গৈছে। তিতা কেৰেলাখিনিত মই এতিয়া এচামুচ নিমখ সানি পেলাই মই 15 মিনিট মানৰ কাৰণে থৈ দিম। এইখিনি মই এতিয়া থৈ দিলোঁ আৰু মই ইয়াতে সৰু সৰু 4টা পিঁয়াজ লৈছোঁ আৰু 6টামান জলকীয়া কাটি ল'লোঁ। গেছৰ ওপৰত মই এখন কেৰাহী পাতি দি তাতে মই মিঠাতেল দিলোঁ আৰু এইখিনি তিতা কেৰেলা নিমখ সানি থোৱা অলপ নৰম হৈ গৈছে আৰু তেলখিনি এতিয়া গৰম হৈ গ'ল আৰু ইয়াতে মই এতিয়া তিতা কেৰেলাখিনি দি দিলোঁ। তিতা কেৰেলাখিনি দিয়াৰ পিছত মই এনেকৈ লৰাই ভাজি থাকিম। ভাজোতে মই আৰু তিতা কেৰেলাত নিমখ ব্যৱহাৰ নকৰোঁ, যিহেতু মই নিমখ দি সানি লৈছিলোঁ সৰহকৈ। এইখিনি মই লৰাই প্ৰায় কম জুইত 10 মিনিটমান সময় ভাজি আছোঁ। আৰু এইখিনি ভজা প্ৰায় হৈ গৈছে। তিতা কেৰেলাখিনি ধুনীয়াকৈ সিজি গৈছে আৰু কালাৰটো সলনি হৈ গৈছে, দেখা পাইছেনে? আৰু এইখিনি মই এতিয়া তেলৰ পৰা উঠাই থৈ দিম। একেখিনি তেলতে মই কেইটামান গোটা জিৰা দিলোঁ আৰু কেইটামান ক'লা জিৰা আৰু 2টামান মিঠি গুটি দিলোঁ আৰু অকণমান মই আজুৱাইন দি দিছোঁ। এইখিনি দি মই এনেকৈ লৰাই ভাজি থাকিম অকণমান সময়ৰ কাৰণে। গেছটো মই কমত দি থৈছোঁ আৰু ইয়াতে মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজ অলপমান সৰহকৈ দিলে ভাল লাগে, যিহেতু তিতা কেৰেলা তিতা হয় আৰু পিঁয়াজ যদি অকণমান বেছিকৈ দিয়া হয় মিঠা হৈ যায়। আৰু এইখিনি মই লৰাই এনেকৈ ভাজি থাকিম পিঁয়াজৰ পৰা অলপমান কালাৰটো সলনি নোহোৱালৈকে। আৰু ইয়াতে মই এতিয়া কেঁচা জলকীয়া কেইটাও দি দিছোঁ আৰু এইখিনি দি এনেকৈ লৰাই ভাজি থাকিম। ইয়াতে এতিয়া মই হালধি গুড়ি অকণমান দি দিছোঁ আৰু ইয়াতে জিৰা আৰু জালুকৰ পাউডাৰ দিছোঁ, অলপমান ধনিয়া পাউডাৰ দিছোঁ আৰু অকণমান গৰম মছলা দিছোঁ আৰু অকণমান ৰেড চিলি দি দিছোঁ। এইখিনি এনেকৈ মই লৰাই অকণমান সময়ৰ কাৰণে ভাজিম আৰু অকণমান পানী ইয়াতে দি দিছোঁ যাতে পিঁয়াজখিনিৰ লগত মছলাখিনি মিক্স হৈ যায়। জুইটো একেবাৰে কমত দিছোঁ আৰু এইখিনি ভজা হোৱাত ইয়াতে মই ভাজি লোৱা তিতা কেৰেলাখিনি দি দিলোঁ। তিতা কেৰেলাখিনি দি এইখিনি মই কম জুইতে লৰাই 5 মিনিট মানৰ কাৰণে এনেকৈ ভাজি থাকিম। ইয়াতে এতিয়া মই অকণমান পানী দি দিছোঁ যাতে তিতা কেৰেলা পিঁয়াজৰ লগত গোটেই মছলাখিনি মিক্স হৈ যায়। এনেকৈ মই লৰাই ভাজি আছোঁ মিক্স হ'বৰ বাবে। এতিয়া ভাজিখিনিৰ কালাৰটো অলপমান সলনি হৈ আহিছে, দেখা পাইছেনে? এনেকৈ যে বনাই খালে ইমান টেষ্টি হয়। সঁচাকৈ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। তিতা কেৰেলা যিসকলে বেয়া পায় তেওঁলোকেও খাবলৈ আৰম্ভ কৰা হৈ যাব। এইখিনি মোৰ ভজা প্ৰায় হৈ গৈছে, দেখিছেনে? ইমান ধুনীয়া হৈছে দেখিবলৈ। যদিহে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।